কালি নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। কালি মাঘ মাহৰ শেষৰ দিন, তো শেষৰ দিনত গণেশ পূজা আছে অহাকালি। তো গণেশ পূজাৰ কিছু প্ৰস্তুতি আমি ঘৰত কৰি আছোঁ, এই প্ৰস্তুতি আপোনালোকক দেখুৱাই আছোঁ। সৰ্বপ্ৰথমে আমি কিছু চাকি ধুই আছোঁ। তো কালি দোকানৰ বাবে সেই চাকি ধোৱা কিছু অংশ দেখুৱাম, তাৰপিছত চাকিখিনি বনোৱা অংশ দেখুৱাম, আৰু কালি দোকানত কি হয় সেই গোটেইখিনি দেখুৱাই থাকিম। আহক আপোনালোকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকিব, আৰু যিসকলে চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত নটিফিকেশ্যন বেলটো দবাই দিব। আহক এতিয়া মই চাকি ধোৱা কিছু দৃশ্য দেখুৱাই আছোঁ। এইবোৰ ধুইছোঁ আৰু চাকি ধুই কিছু চাকি বনোৱা দৃশ্য দেখুৱাম। এই চাকি বনাই পেকিং কৰি আছোঁ অহাকালিৰ বাবে। আৰু এইখিনি ধূপ আছে, সেইবোৰ কালি গণেশ বাবাই কি কৰে চাই লওঁ। এইবোৰ আৰু এয়া চাকি বনোৱাত ব্যস্ত ৰাতি। এখন বাবা গণেশক চিন্তি দিছোঁ, কিমানখিনি হয় চাই লওঁ। নতুন আমি ডিষ্ট্ৰিবিউটৰ ৰিচিপ্ট লৈছোঁ, খুব ভাল চানা, তো আপোনালোকে খাই চাব পাৰে, বহুত টেষ্টি চানা, সম্পূৰ্ণ ৰষ্টেড চানা। খিচিৰি বিতৰণ কৰি আছে গণেশ পূজাৰ। এখন পাত বেছি আছে, চাৰিটা। হা আমি এইফালে দেখাই লওঁ, আৰু এইফালে দেখাই লওঁ। বাবা গণেশ এয়া গুৱাহাটী চহৰখন চাওক। সেইটো এটা কুঁৱা চাওক, সেইটো নিয়ত গণেশ মন্দিৰ। এই কুঁৱাটো নিজে নিজে ওলাইছে, সেইটো গণেশ মন্দিৰ। গণেশ পূজাত দিছোঁ। আজি সৰস্বতী পূজাত এছ বি দেউৰা আৰু উলুবাৰী হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত দোকান বহাইছোঁ। কিমানখিনি আগবাঢ়ো আপোনালোকৰ আশাত বহাইছোঁ। আহক ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। পূজাততো আৰু ঘূৰা বয়স নাই, তো সেই হিচাপে সৰস্বতী পূজাও ঘূৰিলোঁ, আৰু আমি দোকান এখনো দিলোঁ এছ বি দেউৰা আৰু উলুবাৰী হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত। কিমানখিনি বিক্ৰী হয়, এয়া উলুবাৰী আপোনাৰ জি এছ ৰোড কৰ্ণাটকা বেংক, জি এছ ৰোডৰ সন্মুখত দিছোঁ আমি দোকানখন। দেউৰা কলেজৰ সৰস্বতী পূজা। আমাৰ পূজাৰ দোকান, এয়া কাষ্টমাৰ চাওক কিমানখিনি কাষ্টমাৰ আমাৰ দোকানত। এইবিলাকো নতুন ন, বহে নহয় সি ৰুটি খাই
গণেশ পূজা সৰস্বতী পূজাৰ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আহক এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায়, জয় মা কালী।